হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আচলতে কেইদিনমানৰ আগৰে হয়, যেতিয়া গুৱাহাটীত সৰচ মেলা হৈ আছিলে তেতিয়াৰে ভিডিঅ'। এইফালে দেখিছেনে ইমান ধুনীয়া ধুনীয়া বাঁহ বেতৰ সা সামগ্ৰী ওলাইছিলে আৰু বিভিন্ন ঠাইৰ পৰা কাপোৰ কানিও আহিছিল। কাপোৰবোৰ বৰ ধুনীয়া ধুনীয়া, কিন্তু ইয়াৰ প্ৰাইচবোৰহে বহুত বেছি পালোঁ মই। মেলাখন যে হৈছিলে এৰিয়াটো বহুত ডাঙৰ আছিল, সেইকাৰণে আমি ইমান নুঘূৰিলোঁ আৰু যোৱাও আমাৰ অলপ দেৰিয়ে হৈছিল বাৰু। এইফালে নাবাৰ্ডৰ পৰা আহিছিলে পানীলাও, আৰু এইফালে দেখিছেনে টিকলু ঢুলীয়া নাচনী, ইমান যে মৰম লগা। তাৰপিছত আমি আহিলোঁ ফুড ছেকশ্যনলৈ। ইয়াত বহুতো ভেৰাইটিজ ফুড পোৱা গৈছিলে। ইয়াৰ পৰা পিছে আমি অৰ্ডাৰ দিলোঁ চিকেন ষ্টিক আৰু পৰ্ক ষ্টিক, আৰু লগতে পলু অৰ্ডাৰ দিয়া হৈছিলে, কিন্তু পলু পোক যিহেতু মই নাখাওঁ সেইকাৰণে মই চিকেন আৰু পৰ্কে খালোঁ। ইয়াত খাই কৰি আকৌ আমি অৰ্ডাৰ দিলোঁ চুইট কৰ্ণ খাই আমি ঘৰলৈ বুলি আহিলোঁ। বাৰু আজিলৈ আহিছোঁ, বাই বাই।